প্ৰশ্ন এটাই যে অসমৰ মানুহখিনি ব্যৱসায়ৰ ক্ষেত্ৰত কিয় ইমান পিছপৰা। সাপোৰ্ট বোলা শব্দটো আমাৰ অসমীয়া সমাজৰ ব্যাকৰণখনত টোটেলি নাই। আমি অসমীয়াবোৰ যেতিয়ালৈকে একগোট নহওঁ ন তেতিয়ালৈকে বিহাৰী মাৰোৱাৰী বেংগলীবোৰে অসমত ব্যৱসায়ৰ ক্ষেত্ৰত ৰজা হৈ থাকিব। হেল্ল' মোৰ ইউটিউব ফেমিলি, আকৌ আহিছোঁ মই নতুন ভিডিঅ' এটা লৈ। বিহাৰী বেংগলী মাৰোৱাৰী এই মানুহখিনিৰ নাম শুনিলেই গম পোৱা যায় যে এইখিনি ডাঙৰ ব্যৱসায়ী বুলি। কিন্তু আমি যেতিয়া অসমীয়া বুলি কওঁ কিয় তেতিয়া নিজকে আমি তেওঁলোকৰ নিচিনা ডাঙৰ ব্যৱসায় বুলি ক'ব নোৱাৰো। বিহাৰী বেংগলী মাৰোৱাৰীয়ে যদি অসমৰ বাহিৰৰ পৰা আহি অসমত ডাঙৰ ডাঙৰ ব্যৱসায় কৰিব পাৰিছে, আমি অসমীয়াখিনিয়ে অসমত থাকি কিয় তেওঁলোকৰ নিচিনা ডাঙৰ ডাঙৰ ব্যৱসায় কৰিব পৰা নাই। অসমতো অসমীয়াই ব্যৱসায় কৰিছে, মই ব্যৱসায় নাই কৰা বুলি নকওঁ, কিন্তু নাম আহে কাৰ? প্ৰথমতে নাম আহে বিহাৰী বেংগলী মাৰোৱাৰীসকলৰ। কিয় আমি তেওঁলোকৰ সমান হ'বগৈ পৰা নাই? কিয় অসমত অসমীয়াৰ নাম আনিব পৰা নাই ব্যৱসায়ৰ ক্ষেত্ৰত? অসমৰ মানুহৰ ওচৰত টেলেণ্টৰ কমি নাই, বহুত কষ্ট কৰিব পাৰে অসমৰ মানুহে, কিন্তু প্ৰশ্ন এটাই যে অসমৰ মানুহখিনি ব্যৱসায়ৰ ক্ষেত্ৰত কিয় ইমান পিছপৰা। আমি কেতিয়াবা নহয় কেতিয়াবা কথা এষাৰ শুনিছো, বিহাৰী মানুহে ডাঙৰ ডাঙৰ ব্যৱসায় কৰিব পাৰে, মাৰোৱাৰীবোৰৰ বহুত টকা আছে, তেওঁলোকে ব্যৱসায় কৰিবলৈ ভয় নকৰে, আমুকত মাটি লৈছে তামুকত মাটি লৈছে, আমুক ব্যৱসায় ষ্টাৰ্ট কৰিছে। বেংগলী মানুহৰ বহুত দিমাগ আছে, বহুত চোকা হয় তেওঁলোক ব্যৱসায়ৰ ক্ষেত্ৰত, নোৱাৰিবি তেওঁলোকৰ নিচিনা। কিন্তু যেতিয়া অসমীয়া মানুহৰ কথা কয়, স্কুল যা, ভাল মাৰ্কছ লৈ স্কুল পাছ কৰ, যেনে তেনে চাকৰি এটা ল, তাৰপিছত লাইফ সেট। আমি অসমীয়াবোৰে আচলতে সেফ জোনত থাকি ভাল পাওঁ, সেফলি খেলি ভাল পাওঁ। চৰকাৰী চাকৰি চবচে বেষ্ট, এইটোৱে আমাক আমাৰ মাইণ্ডত সৰুতে ভৰাই দিয়ে। কিন্তু কোনেও নিশিকায় যে ব্যৱসায় কেনেকৈ কৰিব লাগে, ব্যৱসায়ত কেনেকৈ ৰিস্ক ল'ব লাগে, আৰু কোনেও নকয় যে ব্যৱসায় কৰিলেও ডাঙৰ মানুহ হ'ব পাৰি বুলি। যদি কোনোবা ব্যৱসায় কৰিবলৈ আগবাঢ়ি যায়, কেনেবাকৈ যদি ব্যৱসায়ত ফেল হৈ যায়, তেতিয়া মানুহে কয় মই আগতে গম পাইছিলো তই নোৱাৰ বুলি। সাপোৰ্ট বোলা শব্দটো আমাৰ অসমীয়া সমাজৰ ব্যাকৰণখনত টোটেলি নাই। কিন্তু বিহাৰী মাৰোৱাৰী বেংগলী মানুহ যদি কিবা ব্যৱসায়ত ফেল হৈ যায়, সেই ফেলটোক ফেল বুলি নকয়, এক্সপিৰিয়েঞ্চ বুলি কয়। ই নিশ্চয় কিবা এটা শিকিলে এবাৰ, নেক্সট টাইম ই ধামাকা কৰিব, তেনেকৈ কয়। তেওঁলোকে ফেইল হোৱাৰ পিছতো উঠি আহে, আকৌ ট্ৰাই কৰে। আমাৰ আৰু তেওঁলোকৰ মাজত এটাই ডাঙৰ পাৰ্থক্য আছে, তেওঁলোকে যদি 10 বাৰ ফেইলো হয় ব্যৱসায়ত, 11 নম্বৰ বাৰ ট্ৰাই কৰে, তাৰ পাছত ছাকচেছ হয়। আমিবোৰে কি কৰো, এবাৰতে হাৰ মানি দিওঁ। মাৰোৱাৰী বিহাৰী বেংগলী ফেমিলি ল'ৰা ছোৱালীবোৰে 7-8 বছৰৰ পৰা দোকানৰ বিষয়ে জানে, ব্যৱসায় কি হয়, ব্যৱসায়ৰ মূল্য কিমান, কাষ্টমাৰক কেনেকৈ কথা কয়, কাৰণ মেক্সিমামৰে ঘৰে দোকানে লগতে লাগি থাকে। ডাঙৰ হোৱালৈকে মানে দেখি দেখি ব্যৱসায়ৰ ওপৰত পুৰা নলেজ লৈ লয়। দেউতাকে কেনেকে ব্যৱসায় কৰিছে, ব্যৱসায়ত কিমান প্ৰফিট হৈছে। ক'বলৈ গ'লে ব্যৱসায় তেওঁলোকৰ তেজতে আছে, তেওঁলোকৰ পৰিৱেশটোৱে হৈছে ব্যৱসায়ী। কিন্তু আমাক কি কয়, ভালকে পঢ়, ভাল মাৰ্কছ লৈ পাছ কৰ, যেনে তেনে হলেও চৰকাৰী চাকৰি এটা বিচাৰ, তেতিয়াহে ছাকচেছ হ'ব পাৰিবি। আমি অসমীয়া বিলাকে যাব বিচাৰো ছেফ ৰাস্তাত, য'ত ৰিস্ক টোটেলি নাথাকে। কিন্তু বিহাৰী মাৰোৱাৰী বেংগলীসকলে জানি বুজি ৰিস্ক ল'বলৈ যায়। তেওঁলোকে এইটো কথাও জানে যে যিমানেই ডাঙৰ ৰিস্ক ল'ম, সিমানেই ডাঙৰ ব্যৱসায়ী হ'ম, সিমানেই ডাঙৰকৈ ছাকচেছ পাম। মাৰোৱাৰী বিহাৰী বেংগলী ব্যৱসায়ীবোৰে ইটোৱে সিটোক ছাপোৰ্ট কৰে। ক'ৰ পৰা বস্তু আহিছে, কিমান ৰেটত বস্তু কিনা হৈছে, কিমান ৰেটত বস্তু কিনিম, চব কুছ শ্বেয়াৰ কৰে। যদি কিবা ভুলো হয় ইটোৱে সিটোক শিকাই দিয়ে। কিন্তু আমি অসমীয়াবোৰে কি কৰোঁ, ইটোৱে সিটোক তললৈ টানি চুচুৱাই লৈ আহোঁ। ডাইৰেক্ট মানে ওপৰলৈ উঠিছে ন, ডাইৰেক্ট তললৈ টানি চুচুৱাই লৈ গুচি আহোঁ। সেইটোৱে আমাৰ নেচাৰ হয়। আমি অসমীয়াবোৰ যেতিয়ালৈকে একগোট নহওঁ ন তেতিয়ালৈকে বিহাৰী মাৰোৱাৰী বেংগলীবোৰে অসমত ব্যৱসায়ৰ ক্ষেত্ৰত ৰজা হৈ থাকিব। আমি কেতিয়াও হ'ব নোৱাৰিম, কাৰণ তেওঁলোক একগোট হয়। সঁচা কথা ক'বলৈ গ'লে আমিও বেছি দিন পিছ পৰি নাথাকিম, আৰু আমাৰ নতুন জেনেৰেশ্যনে ডাঙৰ ডাঙৰ ব্যৱসায় কৰিবলৈ আগবাঢ়িছে। আমি যদি সকলোৱে এইকেইটা বস্তু ফ'ল' কৰোঁ, স্কুলত ব্যৱসায়ৰ বিষয়ে শিকোৱা হয়, যদি ব্যৱসায়ৰ ক্ষেত্ৰত যদি মাক দেউতাকৰ চাপত ল'ৰা ছোৱালীৰ ওপৰত থাকে, যদি আমি ফাইনেন্সিয়েল ফ্ৰীডম শিকো, যদি আমি ৰিস্ক ল'বলৈ শিকো, যদি আমি ব্যৱসায়ত ধৈৰ্য ধৰিবলৈ শিকো, নিজৰ ব্যৱসায়টো কেনেকৈ নিজৰ এৰিয়াৰ পৰা বেলেগ এৰিয়ালৈকে ডাঙৰ কৰিব পাৰো সেইবিলাক শিকো, যদি আমি সকলোৱে স্কিলছ শিকো ব্যৱসায়ৰ ওপৰত, ডিজিটেল মাৰ্কেটত যদি আমি বস্তু বিক্ৰী কৰিব পাৰো, যেনেকৈ ফ্লিপকাৰ্ট, আমাজন, মেছত বস্তু বিক্ৰী হৈ আছে, আমি যদি সকলোৱে হোলচেল ব্যৱসায় কৰা মাইণ্ডছেটটো লৈ আহো, যদি এইকেইটা বস্তু আমি সকলোৱে ফ'ল' কৰো, অসমীয়া মানুহে ব্যৱসায়ত বহুত আগবাঢ়ি যাব পাৰিব। যিয়ে চাকৰি ভাল পায় তেওঁলোকে চাকৰি কৰক, আৰু যিয়ে ব্যৱসায় কৰিম বুলি ভাবিছে আজিয়ে উঠি আহক ব্যৱসায় কৰিবলৈ। আমি সকলোকে প্ৰমাণ কৰি দেখাই দিব লাগিব যে অসমত অসমীয়াইও ডাঙৰ ডাঙৰ ব্যৱসায় কৰিব পাৰে। আমি এটাই বিচাৰো যে অসমখনক বাহিৰৰ মানুহে যেনেকৈ কলা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়া দেখে, ঠিক তেনেকৈ অসমৰ অসমীয়া মানুহকো ডাঙৰ ডাঙৰ ব্যৱসায়ী হিচাপে চিনি পায় যেন। যদি কিবা ভুলকে ক'লো ক্ষমা কৰি দিব। আজিলৈ আহিছো, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। জয় আই অসম।